3, 2, 1. হাই গাইজ হাই বুলি দিয়া হাই মানে মই এতিয়া আপোনালোকক কৈ আছোঁ পোনপ্ৰথম মানে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'ব চ' মানে চেনেলটোৰ নামো চেঞ্জ কৰি দিলে ফোনে চেঞ্জ কৰিলে কি হ'ল মানে কাক লৈ বনাম ভিডিঅ'টো সম্পূৰ্ণ কৈ আছোঁ পোনপ্ৰথম পৰিচয় দিয়াও এই মানে ৰাণী হয় ৰাণী মানে ৰাজা বুলি যে কওঁ চ' মোৰ মানে লগৰ ল'ৰা ৰাজা এই ৰাণী মানে তাহাঁতৰ ঘৰত আহিছে চানিদা চ' চানিদা মোৰ নাম তাৰমানে ভিডিঅ'টোৰ মানে চেনেলটোৰ নাম চেঞ্জ চানিদা আহি গ'ল পিটমল হেৰি মানে পিটমল ব্লগছ পিটমল ব্লগছ সৰু ল'ৰা আপোনালোকে চিনি পাইছে চ' মই যে কওঁ পেৰা আৰু ভাইৰাছ তেওঁলোকৰ ঘৰত গৈছিল আমাক ইতিমধ্যে চানিদাই একচুৱেলি চিনি পায়ে চ' চানিদাৰ ভিডিঅ'বিলাক আমি চাওঁ চ' এতিয়া চানিদাই কি কয় সেইটো পোনপ্ৰথম কি কয় মানে প্ৰথমতে ইউটিউব কৰিব লাগে বেয়া কথা নহয় তাৰ উপৰি পঢ়া পাতিটো মেইন বস্তু হা Number one. এইটো পঢ়াটো জীয়াই ৰাখিবা ইউটিউবটো কৰিব লাগে এইটো মানে যে আমাৰ কিবা এটা নিজৰ টেলেণ্ট বা কিবা এটা দেখাব লাগে সেইটো ভাল কথা কিন্তু পঢ়াটো মেইন হা পঢ়িলেও ডাঙৰ মানুহ হ'লেও এইটো কৰি থাক এইটো মানা কৰা নাই তাৰোপৰি আপোনালোকে সৰু ল'ৰা উঠি আহিছে আপোনালোকে ছাপোৰ্ট কৰিব চ' পোনপ্ৰথম আজি চানিদাৰ পৰা এটা কথা জানিব পাৰিব মানুহে ভাবে ভিডিঅ'ত ল'লে ছোৱালীবিলাক বেয়া নেকি চ' ভিডিঅ' কৰা ছোৱালী একদম বেয়া নহয় প্ৰৰমেনি চানিদাৰ এতিয়া মিলিয়ন হ'ব গৈ আছে নিশ্চয় এদিন মিলিয়ন হ'ব চানিদাৰো মিলিয়ন হ'লে আমি চানিদাৰ ঘৰত যাই মিলিয়নটো দেখাব চেষ্টা কৰিম গল্ডেনটো হেৰিটো চ' মানে মানুহে ভাবে যে এজনী ছোৱালী ভিডিঅ' কৰিলে বেয়া চ' তাই বেয়া নহয় চানিদাৰ মুখৰ পৰা শুনক কেনেকুৱা বেয়া নে ভাল চানিদাই ক'ব এতিয়া শুনি লওক নাই কালচাৰেল লাইনটো বেলেগ সেইটো ভিডিঅ' কৰিলে কোনো ছোৱালী বেয়া নহয় কোনে কৈছে বহুত মানুহৰ মুখত শুনি আছোঁ চ' মানে ছোৱালীগিলা বেয়া বুলি ভিডিঅ' কৰিলে এইটো মিছা কথা এইটো চ' শুনিলে আপোনালোকে এজন জনপ্ৰিয় ইউটিউবাৰ বুলি ক'ব লাগিব চ' তেখেতৰ মুখৰ পৰা শুনাৰ পিছত আপোনালোকে আজি ভিডিঅ'টো চাই কেনে পালে মোক এইটো এটা কমেণ্টত নিজৰ জনাব টেলেণ্ট তাই নিজে ব্যক্ত কৰিছে প্ৰকাশ কৰিছে সেইটো কেনেকৈ বেয়া হ'ব কেতিয়াও বেয়া হ'ব নোৱাৰে দুদিনমান আগত মানে নলবাৰীত এজনী ছোৱালীক লৈ বহুত প্ৰশংসা হৈছিল চ' আজি তাই বহুত ওপৰত গৈ আছে চ' চানিদাৰ লগতো তাই ভিডিঅ' বনাইছে ইতিমধ্যে নামটো প্ৰচাৰ নকৰোঁ আমি চানিদাৰ লগত বনাইছে স্মাইলিং আছামত বনাইছে আৰু ফানী ক্লাবত বনাইছে আৰু SRK কমেডি বা চানিদাৰ আপোনাৰ ভিডিঅ'টো আছে আছে নেকি আছে আৰু মানে SRৰ চানুদাৰ অঁ। চানুদাৰ ভিডিঅ'টো আছে চ' তাই এতিয়া বহুত ভাল আৰু তেওঁ মাষ্টৰৰ ছোৱালী হিচাপে বহুত ডেভেলপ হৈছে খেলাত বিভিন্নত চ' যিয়ে নহওক এতিয়া জনপ্ৰিয় ইউটিউবাৰ চানিদা আছে কোন চ' আছিলে এতিয়া চানিদাৰ কিছু কথা শুনি লওক আপোনালোকে কিছু কথা মানে কি মই ইমান ডাঙৰ মানুহ নহয় কিছু কথা ক'ব লাগে মোৰ কথা শুনাৰ কাৰণে ইমান টাইমো নাই মানুহৰ কথা এটা তো এই সৰু ল'ৰা নতুনকৈ উঠি আহিছে আপোনালোকে পাৰিলে ইয়াৰ ভিডিঅ'বোৰ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু মাজে মাজে শ্বেয়াৰো কৰি দিব তাৰোপৰি আৰু কি ক'ম মানে চানিদাৰ এটা ভাল লাগে চানিদাৰ যেতিয়া মানে আজি মানে এনে চিম্পুলত দেখিছে যেতিয়া কোট চোট নাই মই পিন্ধি চিম্পলতে ওলাই- থাকোঁ চিম্পলতে এনেই থাকোঁ কিন্তু যেতিয়া চানিদাক দেখে মানে কোট চোট পিন্ধি চশমা চশমা মাৰিলে এটা যে কৈছিল যে ষ্টাণ্ডাৰ্ড ভিক্ষাৰী সেই ভিডিঅ'টো মোৰ চবতকৈ মোৰ সেইটো ভিডিঅ' বেছি ভাল লাগে চ' মন গ'লে সেইটো চাওঁ আৰু আজি চিম্পুলত দেখিছে নাই যেতিয়া মেকআপ চেকআপ কৰে না আমাৰ ভিডিঅ'ত যেতিয়া যায় কৰিবলৈ আমাৰ লগত চ' যেতিয়া আমাৰ স্মাইলিং আছামতো কৰিছিল বেলেগ টাইপত আজি অলপ বেলেগ টাইপ এনাই বেলেগ টাইপত চ' আপোনালোকে চানিদাক চালে মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ চ' মানে মোৰ ভাগ্যৱান বুলি ক'ব লাগিব কাৰণ মই ৰাজাৰো মই ডেন্সৰ ক্লাছৰ পৰা এজেগাদি লগে লগ ফোন কৰিলে যে চানিদা আহি আছে চ' এতিয়া ভাল লাগিল আৰু সেইদিনা লগ নাপালোঁ মোৰ এক্সাম চলি আছিল ক্লাছ 9ৰ এক্সাম চলি আছিল সেইদিনা চানিদা আমাৰ টাৰ্মেণ্ট Class 9? গৈছিল 10ত এবাৰ ten। 9ত যেতিয়া পঢ়ি আছিলোঁ মোৰ ফাইনেল এক্সাম আছিল পঢ়াত চ' কনচেনট্ৰেট কৰা দেই ফাইনেল এক্সাম আছিল তেতিয়া মানে চানিদা আমাৰ গাঁৱত গৈছিল চ' মই লগ নাপালোঁ তাৰপিছত আজি ভাগ্যৱান ৰাজাৰ কাৰণে চ' ৰাজা আৰু ৰাণী দুয়োকে ক'ব লাগিব হ'লে শেষত ৰাণী মাৰিব মোক দুটামান ৰাজা So, আৰু ৰাণী। ৰাণী দুয়োকে কৈ ল'লোঁ চ' এতিয়া চানিদাক দেখুৱালোঁ কিবা যদি ভুল হৈছে আমাক মাফ কৰি দিব থেংক ইউ মাফ মানে কি জানা নাই ইউটিউব কৰিব লাগে মই মানা কৰা নাই কিন্তু পঢ়াটো মেইন এতিয়া তুমি ক্লাছ 10ৰ ষ্টুডেণ্ট তো পঢ়াটোত কনচেনট্ৰেট কৰা এইটো কৰি কিনে জীৱনত তুমি ইউটিউব জিন্দগী ভৰ কৰি থাকিব পাৰিবা মেট্ৰিক পাছ কৰা হাই ছেকেণ্ডেৰী পাছ কৰা BA পাছ কৰা আৰু কিবা পঢ়িবা চেভ কৰি থাকা ইউটিউবটো মানে এটা পাৰ্ট টাইম আৰু বস্তুটো বুজিছা নাই আজি যেনেকৈ তুমি ব্লগ বনাইছা ঠিকে আছে বাৰু মই বেয়া পোৱা নাই এইটো কৰিব লাগে কিন্তু মেইন বস্তুটো হ'ল পঢ়া সেইটো মেইন ফ'কাছ ৰাখা হা এইটোত জীৱনটো নেখেদাবা এইটো কৰি থাকা কিন্তু এইটো এনেকুৱা নাভাবিবা এইটোৱেই মোৰ লাইফ সেইটো নাভাবিবা আজি ইউটিউব আছে কালি কিবা হ'ব পাৰে হয়নে নহয় টিকটকৰ দৰে টিকটকটো সেইটোতো অবৈধ সম্পদ মই মানে কৰিছিলোঁ আৰু মানে মানুহে কৈছে এতিয়া ধৰি লওক মোৰ ছাবস্ক্ৰাইবাৰ 200টা আজি 200টা মানে ছাবস্ক্ৰাইবাৰ হ'ল চ' মানুহে মোক বহুতে মানে ঠাট্টা কৰে চ' ছাবস্ক্ৰাইবাৰ প্ৰথমতে ঠাট্টা কৰে মোকো কৰিছিল কৰিছে হাঁহিছিল কেমেৰাটো লৈ কেনে ছোৱালী দুজনী পেলাই শ্বুটিং কৰিব যাতে এই অমুক তমুক সেইগিলা বস্তু মানে বেয়া থিংকিং নল'বা নিগেটিভ থিংকিং কেতিয়া নল'বা সেই বস্তুটো আশীৰ্বাদ সেই কৰাৰ বিনিময়ত তোমাৰ এটা অন্তৰত চেতনা জাগে যে মই একদিন কৰি দেখাম মানুহ যেতিয়া ইনচাল্ট কৰিব না তেতিয়া মানুহৰ ইগো এটা আহে হয় সেই ইগোটোৰ বিনিময়ত সি কিবা এটা কৰিব পাৰে বহুতে ভাঙি পৰে বেয়াকৈ কমেণ্ট দিলে বা বেয়াকৈ ক'লে
ভাঙি পৰিব নালাগে আমাকো কৰে কমেণ্ট এতিয়াও কৰে কিন্তু সেইটোৰ পৰা কিছুমান বস্তু শিকিব পাৰি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰবা জীৱনত ছাকচেছ হ'ব পাৰিবা চ' মই এটা বস্তু চানিদাৰ পৰা একদম ফৰ্মেলি মই মানে আজি পালোঁ মানে চ' মানে মোৰ চেনেলটোৰ নামটো মই নিজে বিচাৰি পোৱা নাই চ' মোক চবে পিটমল বুলি কয় PITMAL পিটমল বুলি জানে চ' আহিয়ে চানিদাই মোৰ চেনেলটোৰ নামটো চেঞ্জ কৰি দিলে পিটমল ব্লগছ চ' এটা ভাল লাগিল নাম চেঞ্জ কৰিলে মানে কি কিবা এটা তোমাৰ নামটো পিটমল কিন্তু ব্লগছ নে কি চেনেল গম নাপায় না তো সেইকাৰণে মই ভাবিছোঁ পিটমল ব্লগছ কৰি দিয়া আৰু মানে কালি তোমাৰ নামটোৰ লগে লগে তোমাৰ চেনেলটোৰ নামটো ফ'কাছ হৈ গ'ল সেনেকৈ আৰু চ' থেংক ইউ চানিদাৰ পৰা হাতযোৰ কৰি থেংক ইউ চ' হাতযোৰ কৰিব নালাগে। আজিৰ ভিডিঅ'টো আপোনালোকে চাওক সকলোৱে ভাল লাগিলে লাইক চাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে চানিদাকো মৰম চেনেহ দিব মৰম চেনে ৰাইজে তোমাক উঠাব পাৰে ইচ্ছা কৰে ৰাইজে তোমাক নামাব পাৰে গতিকে ৰাইজৰ আশীৰ্বাদটো মেইন গতিকে ৰাইজে বেয়া পোৱা কাম কেতিয়াও নকৰিবা যি কৰা ৰাইজৰ ভালৰ কাৰণে কৰিবা যাতে ৰাইজৰো ভাল হয় তোমাৰো ভাল হয় সেনেকুৱা কাম কৰিবা সদায় ৰাইজে আশীৰ্বাদ কৰিবা আৰু সদায় চেষ্টা কৰ ৰাইজে ছাপোৰ্ট কৰিব তোমাক বাছ এইখিনি এইটো মেইন দায়িত্ব হ'ল মানে মেইন আমি নিজে কেতিয়াও উঠা নাই আমাক চব ৰাইজে উঠাই দিয়ে ৰাইজে ইচ্ছা কৰিলে এতিয়া নামাই দিব পাৰে এতিয়া উঠাই দিব পাৰে গতিকে ৰাইজৰ বেয়া পোৱা কাম নকৰিবা সামাজিক কাম নকৰি বেয়া কাম নকৰিবা সদায় ভাল কাম কৰি যোৱা পঢ়াত কনচেনট্ৰেট কৰা ইউটিউব কৰিছা ব্লগ কৰিছা কৰা কিন্তু চব ভাল কাম কৰিবা ছাত্ৰাক ভাল দিহা দিবা ভাল কাম কৰিবৰ কাৰণে সেয়াই আৰু চ' থেংক ইউ ৰাইজ আপোনালোকে চাই আছে যেতিয়া ভিডিঅ'টো তো দেখাই পাইছে অলৰেডি তো আপোনালোকে পাৰিলে এই সৰু ল'ৰাজনক ছাপোৰ্ট কৰিব আৰু থেংক ইউ এইখিনি মানে আজিৰ ভিডিঅ'টো। অনুৰোধ থাকিল মোৰ ফালৰ পৰা যদি পাৰে